হেল্ল' এভৰিৱান, মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মৰমেৰে আদৰি ল'ব। আজি মোৰ বাবে এটা বিশেষ দিন। এই বিশেষ দিনটোতে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকৰ মৰম আৰু সঁহাৰি যেন মোৰ ভিডিঅ'বোৰ বনাই পাই যাওঁ, তাৰে কামনা। আজি এই বিশেষ দিনটো হৈছে আমাৰ বিবাহ বাৰ্ষিকী। আমি দুয়োয়ে সুখে দুখে মৰম ভাল পোৱাই 5 বছৰ অতিক্ৰম কৰিলোঁ। এতিয়া আমি গৈ আছোঁ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আমি মৰ্ণিং প্ৰায় 8:30 মানত ঘৰৰ পৰা ওলাইছোঁ। ৰাতিপুৱা ইমান গাড়ী ঘোঁৰা জামটো নাথাকে, সেইটোকে আমি দুয়ো এতিয়া গৈ আছোঁ কামাখ্যা দৰ্শন কৰিবলৈ। আমি থকা ঠাইটুকুৰাৰ পৰা বেছি দূৰ নহয় মন্দিৰলৈ। এয়া আমি এতিয়া গেটৰ সন্মুখ পালোহি। এতিয়া আমি নীলাচল পাহাৰলৈ উঠি গৈ থাকিম ওপৰলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। এতিয়া আমি দুয়ো গৈ আছোঁ। আপোনালোকে কোনে কোনে আহি পাইছে আৰু কোনে কোনে আহি নাই পোৱা কমেণ্ট কৰি মোক এবাৰ জনাবচোন। কিমান ভাল লাগে পৰিৱেশটো, সোমোৱাৰ লগে লগে মনটো কিবা ভাল লাগি যায়। এয়া ৰাস্তাটো চাওকচোন কিমান ধুনীয়া। দুয়ো গৈ আছোঁ এতিয়া কথা পাতি পাতি। এয়া আমি আমাৰ গন্তব্যস্থান পাইছোঁগৈ। দোকান আমাৰ খুলিছে, তাৰোপৰি আজি ছানডে, সেইকাৰণে মানুহ চাগে বহুত ভিৰ হ'ব। আৰু প্ৰথম বছৰৰ বহাগৰ শেষৰ ভাগ, সেইকাৰণে হয়তো মানুহ ভিৰ হ'ব। আপোনালোকে চাই যাব। আমি এতিয়া ভাবিছোঁ প্ৰথমতে আমি বগলামুখী মন্দিৰ যাওঁ নে কামাখ্যালৈ যাওঁ। এওঁ কৈছে ব'লা প্ৰথমে বগলাৰ পৰা আহোঁ, কাৰণ বগলা মন্দিৰলৈ আমি মাহটোত এবাৰকৈ যাওঁৱেই। সেইটোকে ভাবিলোঁ প্ৰথমতে বগলা মাকে দৰ্শন কৰি আহোঁ, কাৰণ গাড়ী থ'বলৈ সুবিধা হয় প্ৰথমতে তাত গৈ ল'লে। সেইকাৰণে দুয়ো গৈ আছোঁ এতিয়া। আপোনালোকে ভিডিঅ'টো চাই যাবচোন। সেয়ে আমি এতিয়া ইয়াতে আমি এইখন দোকানতে ধূপ চাকি পূজা সামগ্ৰীবিলাক কিনি লৈছোঁ। আপোনালোকে মোৰ লগত আহক, আমি বগলামুখী মা মন্দিৰ দৰ্শন কৰোঁ। বগলামুখী মন্দিৰলৈ কোনে কোনে আহি পাইছে মোক এবাৰ কমেণ্ট কৰি জনাবচোন। আমাৰ এতিয়া পূজাৰ সামগ্ৰী লোৱা হৈ গৈছে। আহক আপোনালোকে মোৰ লগত। এইদৰে চিৰি দি আমি তললৈ নামি গৈ থাকিব লাগিব।
পূজা সামগ্ৰীবোৰ। বহুত দোকান আছে ইয়াত, আপোনালোকে নিজৰ মন পচন্দৰ মতে দোকান চইচ কৰি বস্তু কিনিব পাৰে। এয়া আমাৰ হৈ গৈছে, আমি হেলমেট থলোঁ। এতিয়া আমি পূজা সামগ্ৰী ইয়াতো লৈ ল'ম। ঘৰ সোনকালে যাব লাগে, কাৰণ এতিয়া আমি ইয়াতে চাকি জ্বলাম। আজি চাকি জ্বলাবলৈ চাগে বহুত লাইন পাতিব লাগিব, মানুহৰ যিমান ভিৰ। তথাপিতো আমি সোমাই গৈছোঁ, একেবাৰে ভিতৰত আজি নোসোমাওঁ, কাৰণ এতিয়া আমি লাইন পাতিলে মানে একেবাৰে 3:30, 4টা তেনেকুৱা সিমান টাইমতে আপোনাৰ আহে জানো। বহুত ধুনীয়া বতাহ, ঠাণ্ডা বতাহ। যিমান মানুহৰ ভিৰ হ'লেও বতাহ জাকি বহুত ধুনীয়া আহে, শীতল লাগি যায়।
আছোঁ। আহি ঘৰ পায়ে মই ভণ্টিহঁতৰ ঘৰলৈ গ'লোঁ, কাৰণ তাই পঞ্চমীত ঘূৰোৱা আছিলে। আপোনালোকে নেক্সট ভিডিঅ'টোহে দেখিব, তাতে গৈ কি কৰিলোঁ। আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল, সেইকাৰণে আজি ইমানতে সামৰিছোঁ। কাইলৈ সকলোকে লগ পাম আকৌ এবাৰ। আপোনালোকেও ভালে থাকক। আজিলৈ বাই বাই।